Hello guys, welcome to Pooja's vlog. Back at me, I gave a move. That ain't a problem. I know it was good. She had to. Hi friends, good morning. আশা কৰো আপোনালোকে সকলো ভালে আছে. Welcome back to Pooja's vlog. আজি মই নতুন এটা ঠাইলৈ ফুৰিব গৈ আছো. লকডাউনৰ পিছত ফাৰ্স্ট টাইম গৈ আছো তালৈ যাব কাৰণে কি ডকুমেন্টছ লাগে আৰু ফাৰ্স্ট ডোজ ললে যাব পাৰি নে নোৱাৰি সেই সকলোবোৰ জানিব কাৰণে আপোনালোকে ভিডিওটো চাই থাকিব. ফেচবুক ইনষ্টা সকলোতে যোনটো ৰাস্তা চৰ্চিত সেই ৰাস্তাটোৰে মই গৈ আছোঁ. আপোনালোকে হয়তো গম পাইছে কোনটো ৰাস্তাৰ কথা কৈছোঁ, কাৰণ আজি কিছু মাহৰ পৰা এই ৰাস্তাটো বহুত বেছি ফেমাছ হৈ আছে আৰু চবৰে ফেভৰেট প্লেচ হৈ গৈছে এই ৰাস্তাটো. এই ৰাস্তাটোৰ যোনটো সৌন্দৰ্য সেই সৌন্দৰ্যটো আপোনালোক সকলোৱে উপভোগ কৰক. এতিয়া আমি আহি কামাখ্যা মন্দিৰ পাই গ'লোঁ. আজি আমি কামাখ্যাৰ নতুন ৰাস্তাটোৰে আহিছোঁ. বহুত ধুনীয়া হয় নতুন ৰাস্তাটো. আপোনালোকে ভিডিঅ'ত চাই নিশ্চয় গম পাইছে ৰাস্তাটো কিমান ধুনীয়া হয়, আৰু যিসকলে সেই ৰাস্তাটোৰে আহিছে তেওঁলোকেতো গমেই পায় যে ৰাস্তাটো কিমান বেছি ধুনীয়া. আৰু অলপ চলপ মাজত বেয়া আছে, যিহেতু যোৱাকালি বৰষুণ গৈছে সেইটো কাৰণে. আমি মন্দিৰৰ সন্মুখ আহি পালোঁ. এইটো চিধা গ'লে মন্দিৰ পাম, কিন্তু আমি ওপৰত গাড়ী পাৰ্কিং কৰি আহি আছোঁ, তাৰপিছত মন্দিৰ যাম. আমি এতিয়া আহি পাই গ'লোঁ কামাখ্যা মন্দিৰ. ভিতৰলৈ গৈ আছোঁ. তাৰ আগতে ফুল চাকি অলপ লৈ লওঁ আৰু চেণ্ডেলযোৰ ৰাখি লওঁ. আপোনালোকে আহি থাকক আমাৰ লগত. এই দোকানখনৰ পৰা অলপমান কিবা কিবি লৈ লওঁ বলক. ইয়াতে চেণ্ডেলো থ'ব পাৰি, তো চেণ্ডেলযোৰ আগত থৈ লওক. এতিয়া বস্তু লওঁ. প্ৰসাদ লৈ ল'লোঁ. এতিয়া আমি ঘৰলৈ গৈ আছোঁ. ঘৰত গৈ কিনে ঘূৰি যোনটো কামাখ্যাৰ আগতে যোৱা মেইন দুৱাৰ আছিলে, সেই দুৱাৰখনেৰে আজিকালি যাব নিদিয়ে. ছাইডৰ যোনটো ৰাস্তা আছে সেই ৰাস্তাটোৰে যাব লাগিব. তো আগবাঢ়ি গৈ থাকোঁ. এতিয়া এইটো ৰাস্তাৰে আজি প্ৰথমবাৰ আহিছোঁ. ৰাস্তাটো নতুন, তথাপিও মানুহৰ পিছে পিছে গৈ থাকিলে চিনি পাম.
का पूजा कुमारी यूट्यूब আজিকালি কামাখ্যাত সোমাব লাগিলে কোভিড চাৰ্টিফিকেট লাগে, ছেকেণ্ড ড'জৰ চাৰ্টিফিকেটখন লাগে। তো মন্দিৰত আহিব ফুল চাকি, তাৰ লগতে কোভিড চাৰ্টিফিকেটো লাগিব। ভৰিয়াত ধুই ল'লোঁ, এতিয়া চাকি জ্বলাব গৈ আছোঁ। তাৰপিছত ভিতৰত দৰ্শন কৰিব যাম। ভিতৰত দৰ্শন কৰিবৰ কাৰণে বহুত লাইন ধৰিব লাগিব, তো টাইম লাগিব ভিতৰত। এতিয়া চাকি জ্বলাম। চাকি তাকি জ্বলাই ল'লোঁ, এতিয়া ভিতৰত যাবৰ কাৰণে আজিকালি বেলেগ ৰাস্তাৰে যাব লাগে। তো এইফালেদি গৈ আছোঁ। ইয়াতে টিকট বনাব লাগিব আৰু ভেকচিনৰ চাৰ্টিফিকেট আৰু এবাৰ দেখাব লাগিব। অকল ভেকচিন চাৰ্টিফিকেট হ'লে নহ'ব, ডকুমেণ্টছো আনিব লাগিব। ডকুমেণ্টছ লৈ আহিব, ভোটাৰ ID বা পান কাৰ্ড কিবা লৈ আহিব, তেতিয়াহে ভিতৰত সোমাব পাৰিব, নহ'লে ভিতৰত সোমাব নিদিব অকল চাৰ্টিফিকেট হ'লে। আজিকালি ভিৰ নাই, আপোনালোকে 10 মিনিটতে কামাখ্যা দৰ্শন কৰিব পাৰিব। আগতে 2-3 ঘণ্টা ৰখি থাকিব লাগিছিলে, এতিয়া ৰখি থাকিব নালাগে। দৰ্শন কৰা হৈ গ'ল। আজি সৰুৰ পৰা ডাঙৰ হ'লেও ফাৰ্ষ্ট টাইম 10 মিনিটত কামাখ্যা দৰ্শন কৰা হৈছে, কাৰণ ক'ভিডৰ কাৰণে লাইন ধৰিব লগা হোৱা নাই। জল্দি জল্দি আহি গ'লোঁ। এতিয়া গণেশক সেৱা কৰি যাব লাগিব। কেইখনমান ফটো উঠিলোঁ, ভাবিলোঁ আপোনালোককো ফটোকেইখন দেখাই লওঁ, কেনেকুৱা বা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ ফেচবুক একাউণ্টত আৰু ইনষ্টাত আপলোড দিব পৰা হৈছেনে নাই জনাব। যিহেতু মই বেষ্ট ফটোগ্ৰাফাৰ নহয়, তথাপিও অলপ ট্ৰাই কৰি চালোঁ, কি বা হৈছে নাজানো আৰু। ফালৰ পৰা এইখন বেষ্ট ফটো। আৰু এই ছাগলীজনী মোৰ দেখি খুব ভাল লাগিছে। চুলিবিলাক কি ধুনীয়া, একদম চিল্কি হৈ আছিলে, সেইকাৰণে ভিডিঅ' কৰি ল'লোঁ। বহুত দিনৰ পৰা কামাখ্যাত আহিম ভাবি আছিলোঁ। ফাইনেলি আজি কামাখ্যা মন্দিৰ আহিলোঁ আৰু দৰ্শন কৰাও হৈ গ'ল। যিহেতু লাইন নাছিলে, আগতে আহিলে 2-3 ঘণ্টা লাইন ধৰিব লাগিছিলে, কিন্তু এতিয়া ক'ভিডৰ কাৰণে লাইন ধৰিব দিয়া নাই। 10 মিনিটতে আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ। চাকি জ্বলালোঁ, কিন্তু চাকি জ্বলোৱা টাইমত ভিডিঅ' লোৱা নহ'ল, কাৰণ কিয় বহুত বেছি ভিৰ আছিলে, তো ভিডিঅ' ল'ব নোৱাৰিলোঁ। এতিয়া আমি দৰ্শন কৰিলোঁ, কৰি এতিয়া ঘৰত গৈ আছোঁ। আপোনালোকে
আপোনালোকে যদি কামাখ্যা মন্দিৰ আহিম বুলি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাই ল'ব, কাৰণ আগৰ দৰে আহিম বুলি ভাবিলে আহিব নোৱাৰিব। ক'ভিডৰ ডাবল ভেকচিন ল'ব লাগিব, লগতে আপোনালোকে ID প্ৰুফ আনিব লাগিব। ID প্ৰুফ আনি কিনে কুপন কাটি ল'ব লাগিব ভিতৰত যদি যায় মন্দিৰৰ। আৰু যদি বাহিৰটোৱে ফুৰিম বুলি ভাবিছে তেতিয়াহ'লে কুপন নাকাটিলেও হ'ব, অকল চাৰ্টিফিকেটখন আনিলে হ'ব, ID প্ৰুফ নানিলেও হ'ব। আজি আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি ঘৰত গৈ আছোঁ। বহুত দিনৰ পৰা কামাখ্যাত আহিম বুলি ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। আজি আহিলোঁ, খুব ভাল লাগিল মন্দিৰত আহি। আৰু ইয়াতে আৰু এটা কথা ক'ব বিচাৰোঁ, মই যিহেতু নতুন ইউটিউবাৰ হয়, তো মোৰ ভিডিঅ' বনাওঁতে কিছুমান ভুল হ'ব পাৰে, আৰু সেই ভুলবিলাকক যদি আপোনালোকে শুধৰাই দিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব ভুলবিলাক। আৰু মোৰ ভিডিঅ'বোৰ যদি ইমপ্ৰুভ কৰিব লাগে, সেই ইমপ্ৰুভমেণ্টৰ কাৰণে আপোনালোকে ইনবক্সত মেছেজ কৰিব। আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আৰু আপোনালোকে যদি মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনাৰ লগতে আপোনাৰ ফেমিলিও যেন সুখত থাকক, মই তাৰেই কামনা কৰোঁ।